নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাগ এই পাঠটিৰ দ্বিতীয় খণ্ডলৈ স্বাগতম জনাইছোঁ। দ্বিতীয় খণ্ডৰ পাঠটোৰ দীঘল প্ৰশ্নসমূহ আজি প্ৰশ্নোত্তৰ দিম। দীঘল উত্তৰ প্ৰশ্ন ১ নম্বৰ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা। উত্তৰ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ ১ নম্বৰ ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু তেওঁক সহজে পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰা বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে। ২ নম্বৰ পইণ্ট ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাৰত অৱৰোধন আৰু সন্তুলন নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাচাৰী হ'ব নোৱাৰে। ৩ নম্বৰ এই চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। ৪ নম্বৰ কাৰ্যপালিকা শক্তিশালী হোৱাৰ বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ ১ নম্বৰ ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। ২ নম্বৰ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। সামগ্ৰিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়। নেক্সট পইণ্ট ৩ নম্বৰ ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ'লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে। ৪ নম্বৰ ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক। ৫ নম্বৰ এই চৰকাৰত মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। ২ নম্বৰ প্ৰশ্ন সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হৈছে ১ নম্বৰ দুজন মুৰব্বী। এই চৰকাৰত দুজন মুৰব্বীৰ ব্যৱস্থা আছে, এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। ২ নম্বৰ কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। ৩ নম্বৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ। সংসদীয় পদ্ধতিৰ চৰকাৰত বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ নিবিড় সম্পৰ্ক আছে। ৪ নম্বৰ মন্ত্ৰীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম-কাজৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়। ৫ নম্বৰ মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতা। এই চৰকাৰত মন্ত্ৰীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। ৩ নম্বৰ প্ৰশ্ন নেক্সট কুৱেশ্যন যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে উদাহৰণসহ আলোচনা কৰা। উত্তৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান জনপ্ৰিয় হোৱাৰ কাৰণবোৰ হ'ল যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত প্ৰতিখন ৰাজ্যই দায়িত্বপূৰ্ণ শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয়। ভিন্ন ধৰ্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক। এই গুণসমূহ থকাৰ বাবে বৰ্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক জনপ্ৰিয়তা লাভ কৰিছে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ। ৪ নম্বৰ এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হৈছে ১ নম্বৰ শক্তিশালী কেন্দ্ৰীয় চৰকাৰ। এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ন্যস্ত থাকে। ২ নম্বৰ ন্যস্ত কৰে হ'ব লাগিছিলে। ২ নম্বৰ লিখিত অলিখিত সংবিধান। এককেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত। ৩ নম্বৰ একক নাগৰিকত্ব। একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। ৪ নম্বৰ দুৰ্বল কাৰ্যপালিকা। এককেন্দ্ৰীয় চৰকাৰত আইনসভাৰ প্ৰাধান্য পৰিলক্ষিত হয়। আইনসভাই
প্ৰণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে। 5 নম্বৰ নমনীয় সংবিধান। এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে। 5 নম্বৰ প্ৰশ্ন, নেক্সট কুৱেশ্যন। এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নে? সমালোচনা আগবঢ়োৱা। উত্তৰ: এককেন্দ্ৰীয় চৰকাৰত প্ৰশাসনিক গোট থাকে। এনে গোটবোৰ স্বতন্ত্ৰতাৰ অভাৱত সমস্যা সমাধানত ব্যৰ্থ হয়। এনে চৰকাৰত আমোলাসকলৰ প্ৰভাৱ বেছি, গতিকে দুৰ্নীতিয়ে প্ৰশ্ৰয় পায়। জনগণ ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব নোৱাৰে। এনেবোৰ বৈশিষ্ট্যৰ বাবে এককেন্দ্ৰীয় চৰকাৰক প্ৰকৃততে গণতান্ত্ৰিক বুলি ক'ব নোৱাৰি। কিন্তু ইংলেণ্ড, ফ্ৰান্স আদি দেশত এই চৰকাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ সুচাৰুৰূপে কাম কৰি আছে বাবে আমি এককেন্দ্ৰীয় চৰকাৰক অগণতান্ত্ৰিক বুলিও ক'ব নোৱাৰোঁ। কিন্তু ভাৰতবৰ্ষ আদিৰ দৰে বৃহৎ আকাৰৰ ৰাষ্ট্ৰ আৰু বহুল জনসংখ্যাৰে পৰিপূৰ্ণ দেশ এখনত য'ত বিভিন্ন জাতি ভাষাৰ লোকে বাস কৰে, তেনে দেশত এককেন্দ্ৰীয় চৰকাৰ অগণতান্ত্ৰিক হোৱাৰ সম্ভাৱনা নথকা নহয়। এইখিনিয়ে আছিল আজিৰ এই দ্বিতীয় অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ। গতিকে তোমালোকে সকলো প্ৰশ্নৰ উত্তৰে পাই গৈছা। ভিডিঅ'সমূহ চাই থাকিবা আৰু এনেদৰে তোমালোকে পঢ়িবা। ধন্যবাদ। আজিলৈ পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।